হয়, মই এটা গুৰুত্বপূৰ্ণ কথা হতে জড়িত হৈ পৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে যে ব্ৰহ্মপুত্ৰ নদীৰ তলৰে 15.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই টুইন টাইনেল অৰ্থাৎ যমজ সুৰংগৰ প্ৰস্তাৱ দিছিল, যি কেৱল অসম আৰু অৰুণাচল প্ৰদেশৰ মাজতে ভ্ৰমণৰ বাবে বহু পৰিমাণত সাজু কৰি দিয়া হ'ব আৰু লগতে ভাৰতৰ কৌতূহলভাৱে লাভান্বিত কৰিব। এই দুয়োটা সুৰংগৰ নদীৰ 22 মিটাৰ তলৰে নিৰ্মাণ কৰা হ'ব। ইয়া আছিল নৰেন্দ্ৰ মোদীৰ যে প্ৰস্তাৱ যে 15.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা টুইন টাইনেল অৰ্থাৎ যমজ সুৰংগ প্ৰস্তাৱ দিছিল। লগতে ভাৰতৰ কৌতূহলভাৱে লাভান্বিত কৰিব। এই দুয়োটা সুৰংগৰ নদীৰ 22 মিটাৰ তলতে নিৰ্মাণ কৰা হ'ব। এই সুৰংগৰ নিৰ্মাণ প্ৰস্তাৱ সমৰ্থন কৰিছিল সামৰিক অভিযান সঞ্চালক। চীনৰ দৰে চুবুৰীয়া দেশৰ যিকোনো প্ৰত্যাশাৰে সৈতে মোকাবিলা কৰিবলৈ ভাৰতে উত্তৰ পূব ধৰি সীমান্ত ইয়াৰ পথ আন্তঃগাঁথনি বৃদ্ধি কৰি আহিছে। প্ৰস্তাৱিত প্ৰকল্পটোৰ বাবে 12,807 কোটি টকা ব্যয় হ'ব বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ 52 নং গহপুৰ অসম আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ 37 নং নুমলীগড়ৰ মাজত পোনপটীয়াকৈ সংযোগ প্ৰদান কৰা হৈছে। এই সুৰংগ অতি লাভজনক হ'ব বুলি জানিব পৰা গৈছে। মই সাদ্দাম উপস্থিত আছোঁ আপোনালোকৰ লগত সকলো ধৰণৰ খবৰ দিবলৈ মই চেষ্টা কৰিম। এই সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱ সমৰ্থন কৰিছিল সামৰিক অভিযান সঞ্চালকে। চীনৰ দৰে চুবুৰীয়া দেশৰ যিকোনো প্ৰত্যাশাৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতৰ উত্তৰ পূব ধৰি সীমান্ত ইয়াৰ পথ আন্তঃগাঁথনি বৃদ্ধি কৰি আহিছে। যে প্ৰস্তাৱিত প্ৰকল্পটোৰ বাবে 12,807 কোটি টকা ব্যয় হ'ব বুলি জানিব পৰা গৈছে। 52 নং গহপুৰ আৰু অসম ৰাষ্ট্ৰীয় ঘাইপথৰ 37 নং নুমলীগড়ৰ মাজতে পোনপটীয়াকৈ সংযোগ প্ৰদানৰ কৰাৰ এই সুযোগ হ'ব অতি লাভজনক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে যে ব্ৰহ্মপুত্ৰ নদীৰ তলৰে 15.6 কিলোমিটাৰ দৈৰ্ঘ্যৰে এই টুইন টাইনেল অৰ্থাৎ যমজ সুৰংগৰ প্ৰস্তাৱিত দিছিল, যিকোনো সময়তে প্ৰস্তাৱ গৃহীত হ'ব পাৰে, যি কেৱল অসম আৰু অৰুণাচল প্ৰদেশৰ মাজতে ভ্ৰমণৰ অসমৰ বহু পৰিমাণে হ্ৰাস কৰি দিয়া হ'ব বুলি জানিব পৰা গৈছিল। কৌতূহলভাৱে লাভান্বিত কৰিব। এই দুয়োটা সুৰংগৰ মাজতে 22 মিটাৰ তলতে নিৰ্মাণ কৰা হ'ব এই সুৰংগটো। হয়, আজিৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিউজ লাইভ।